Hello guys, welcome to my YouTube channel PC's blog আৰু মই প্ৰিয়াক্ষী বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ আৰু ব্লগ হিচাপে বুলিয়ে দিবলৈ লৈছোঁ আজি একচুৱেলি নৱগ্ৰহ মন্দিৰলৈ গৈছিলোঁ সো সেইকাৰণে ভাবিলোঁ বহুতে নাজানে নৱগ্ৰহ মন্দিৰটো ক'ত আছে আৰু কেনেকুৱা বা কেনেকৈ যাব পাৰি সো সেইকাৰণে ভাবিলোঁ মই আপোনালোকক নৱগ্ৰহ মন্দিৰলৈ লৈ যাওঁ শৰাই এভাগ দিব লগা আছে আৰু লগতে অলপ চলপ দানো দিব লগা আছে সেইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ পৰা যিমান পাৰোঁ ভিডিঅ'ছবিলাক দিবলৈ চেষ্টা কৰিম আপোনালোকে চাব আৰু সেয়াই বলক যাওঁ নামঘৰলৈ আৰু অলৰেডি মই নামঘৰৰ পৰা আহিলোঁ চ' মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো চাব আৰু শেষত কেনেকুৱা লাগিলে জনাব বাই বাই চ' এয়া অকণমান কাপোৰ চাপোৰবোৰ ঠিক কৰি লওঁ ঠিক কৰি লৈ ৰাতিপুৱাতে বৰ লৰালৰি হয় ক'ৰবালৈ যাবলৈ হ'লে সেইকাৰণে অলপমান ঠিক ঠাক কৰি লৈ এতিয়া চুলিখিনিও ধুই দিয়া হ'ল চ' এনেকৈ আৰু এতিয়া অকণমান গোলাপ জল অকণমান দি টোন কৰি লৈছোঁ স্কিনটো তাৰপিছতে গোলাপ জল দিলে আপোনালোকে এনেকেই টেপ কৰিব তাৰপিছতে ছানস্ক্ৰীমটো কেতিয়াও স্কিপ নকৰিব ওলাই গ'লে সদায় ছানস্ক্ৰীম আপোনালোকে লগাব তাৰপিছতেহে ওলাই যাব কাৰণ ছানস্ক্ৰীনটো নহ'লে আচলতে কি হয় স্কিনটো প্ৰটেক্টেড হৈ নাথাকে চ' সেইকাৰণে আপোনালোকে বাহিৰলৈ ওলাই গ'লে ছানস্ক্ৰীমটো লগাব তাৰপিছতে ওলাই যাব পাৰিব আৰু নিশ্চিন্ত মনে এতিয়া অলপমান এনেও বেছি মেকআপ কৰা নহয় সেইকাৰণে অলপমান হোৱাইট টোন পাউডাৰ দি লৈছোঁ পাউডাৰ লগাই লৈছোঁ অলপমান হোৱাইট টোন পাউডাৰেই ইউজ কৰোঁ মই বাকী পণ্ডছো কেতিয়াবা ইউজ কৰোঁ মোৰ এনেকুৱা একো পাৰ্টিকুলাৰ বস্তু নাই যে মই সেইটো বস্তুৱেই ইউজ কৰোঁ বুলি আজি অকণমান আইব্ৰ' অকণমান কৰি লৈছোঁ তাৰপিছতে সেই একেডাল পেঞ্চিলেৰে অলপমান ব্ৰাউন হয় সেইকাৰণে অকণমান চকুটো আঁকি লৈছোঁ বেছি ডাৰ্ক হ'লে চকুটো মই বেয়া পাওঁ সেইকাৰণে অকণমান ব্ৰাউনে দিয়ে চকুটো অলপমান জাষ্ট ডিষ্টিংক্ট কৰিবলৈ আৰু অকণমান আঁকি লৈছোঁ আৰু এইটো লৈছে সেন্দুৰ আপোনালোকক দেখাব বিচাৰিছিলোঁ জেভেলছৰ কিন্তু দেখুওৱা নহ'লে মই সেইটোৱে ইউজ কৰি আছোঁ এতিয়া হাৰ্বেল সেন্দুৰ হয় সেইকাৰণে তাৰপিছতে অলপমান এনেকৈ লগাই লৈছোঁ আৰু বেছিকৈ লগাব নালাগে আচলতে সেন্দুৰটো পাৰিলে সেন্দুৰেই ল'ব লাগে কিন্তু সেনেকৈ লৈ লৈছোঁ আৰু তো এতিয়া ফুলিযোৰ অকণমান চেঞ্জ কৰি লওঁ চাদৰ মেখেলা যিহেতু পিন্ধিছোঁ সেইকাৰণে ফুলিযোৰ অকণমান চাদৰ মেখেলাৰ লগত মিলাই পিন্ধি লৈছোঁ মই কেতিয়াবা আপোনালোকক মোৰ ৰুমটো মেকঅভাৰ কৰিলে আপোনালোকক দেখাম বাৰু এতিয়া ৰুমটো মেকঅভাৰ কৰা নাই অলপমান সেই যে বেকগ্ৰাউণ্ডত দেখি আছে সেইবিলাক নিজে অঁকা হয় এইটো হৈছে মোক দাদাই গিফ্ট দিছিলে এইয়া চাওকচোন আপোনালোকক দেখাবলৈ লওঁতে গোটেই ফুটখিনি হৈ পৰিলে চ' ফুটখিনি তুলি লৈছোঁ তাৰপিছত আকৌ লগ পাম এতিয়া ফুটটো লৈ লওঁ ফুটখিনি তোলা হৈ গ'ল বাৰু এতিয়া ফুটটো লৈ লওঁ ফুটটো নোলোৱালৈকে লুকটো কিবা আধৰুৱা নিচিনাই হৈ থাকে আজিকালি চ' আগতে আকৌ ফুট নলৈছিলোঁ এতিয়া পিছে লৈ অভ্যাস হৈ গ'ল এতিয়া নোলোৱাকৈ থাকিব নোৱাৰোঁ চ' এয়া আৰু তিতা চুলিত কিনো ফনিয়াম কিন্তু হ'লেও ফনিয়াই লৈছোঁ আৰু মোৰ বহুত চুলি সৰিছে আপোনালোকে চুলি সৰিলে কি কৰে মোক ক'বচোন তেতিয়া ময়ো অকণমান কেয়াৰ ল'ব লাগিব আৰু বহুত চুলি সৰিছে এইকেইদিন তাৰপিছতে হৈ গ'ল আৰু কমপ্লিট অলপমান লিপষ্টিক লৈ ল'ম তাৰপিছতে হৈ যাব এতিয়া মই ড্ৰেছিঙত বিচাৰি আছোঁ মোৰ চেইনডাল পিন্ধিবলৈ চেইনডাল পিন্ধি লৈ আৰু লিপষ্টিক অকণমান লৈ ল'লে মোৰ লুকটো কমপ্লিট হৈ যাব তাৰপিছতে আৰু মই ওলাই যাব পাৰিম অংশু পিছে অফিচত আছে অফিচলৈ গৈছে অফিচৰ পৰা আকৌ ঘূৰি আহিবগৈ তেতিয়ালৈ অকণমান মই ওলাই মেলি লৈছোঁ আৰু অফিচৰ পৰা ঘূৰি আহি আকৌ তেওঁ অফিচলৈ যাব লাগিব যিহেতু সেইকাৰণে অলপমান লৰালৰি কৰা হৈছে চ' ফাইনেলি লিপষ্টিকৰ বাৰী আহি গ'ল অলপমান লিপষ্টিক ল'ম তাৰপিছতে আৰু আমি যাব পাৰিম
এয়া হৈছে আমাৰ শৰাই আৰু দানৰ বস্তু এনেকৈ চাউলৰ ওপৰতে তুলি এয়া নৱগ্ৰহ মন্দিৰ আহি পালোহি। এয়াই বিষ্ণু নৱগ্ৰহ মন্দিৰ বৰভেটাত আছে। জেইল ৰোডৰ ফালে গ'লে আপোনালোকে দেখা পাব। মানুহ বৰ বিশেষ নাই। এয়া চাকি দি থৈ গৈছে মানুহে। আমি যাওঁতে বেছি মানুহ নেদেখিলোঁ, কিন্তু এয়াই আছে আৰু। এইজনেই হৈছে নামঘৰৰ পুৰোহিত। এওঁৱে শৰাই গ্ৰহণ কৰে, দানো গ্ৰহণ কৰে। সেয়া নৱগ্ৰহ মন্দিৰৰ 9 ভাগ মূৰ্তি আছে। আপোনালোকে আহিব পাৰিব, জেইল ৰোডৰ ফালে আছে। আৰু এই ধৰণে তেওঁ দানবিলাক গ্ৰহণ কৰে। শৰাই থাকিলে শৰায়ো গ্ৰহণ কৰে। ভিডিঅ'হে কৰি আছোঁ। চ' এতিয়া আমি সোমাইছিলোঁ নৱগ্ৰহ মন্দিৰত। এইফালে আছে নৱগ্ৰহ মন্দিৰ, আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। তেওঁ আকৌ ডিউটি যাব। চ' জল্দি ঘৰ যাওঁ। বাই। বৰ্তাখিনি গৈছে? বৰ্তাখিনি গ'ল? ডিউটি গ'ল। अच्छा ये गेट बंद कर दो, गेट बंद कर दो। तुम जोर है? कितना जोर है? धीरे धीरे वो धीरे हटो। ठीक है, ऐसे वीडियो में बाय बोल दो सबको, फिर मिलते हैं। वीडियो साइड के बाद एक बार कैसे लड़कियों वाला काम कर रही है। देखो बाबू खुरा का कुछ बोल दो। क्या लड़के वाला काम कर रहे हो? क्या लड़के वाला काम कर रहे हो, बोलो। नहीं सुनो आकाश, सुनो बाबू खुरा को बोलो, क्या लड़के वाला काम कर रहे हो। मैं सुन नहीं सकता बोले। हट जाओ।